আজি মই সানডে বুলি বনাই ললো এটা মিনি ব্লগ বলক ভাল লাগিলে শেষলৈকে চাব মই গৈছিলো লগৰকেইটাৰ লগত সানডে ফানডে কৰিলো আজি আমাৰ ওচৰত যিহেতু দুটা বাইক সেইকাৰণে মোৰ বাইকটোত আহিলো আমি তিনটা ঘৰত আহি পাই গলো বৰ্তমান মোৰ ভৰি দেব বনগুটি ইয়াতে অতৰাই লওঁ নহলে মাৰ পৰা খাম গালি আৰু সোনকালে বনগুটি অতৰাই লৈ এইটো মোৰ ফ্ৰেছ হৈ আহিলো আৰু এইটো মোৰ বিছনাত মই এই দিলো কাপোৰ এবং মায়ে সফা কৰিলে কৰিব নকৰিলে এনেকৈ থাকিব মই একো নকৰো মই শাৰ্টটো পিনি লৈছো শাৰ্টটো পিনি ললো বহুত ভোক লাগি আছে মই যাওঁ প্ৰথমে ভাতটো খাই লওঁ এইজনী আমাৰ সিমি বিৰাট দুষ্ট হয় হেই তাৰ পিছত এয়া আমাৰ পাপাই আৰু মায়ে কাটি আছে জিকা যেহেতু আমাৰ নতুন কিচেনটো বনাই থকা হৈছে পুৰণা কিচেনটো ভাঙি পেলাই এতিয়া মই জিকা নাখাওঁ যেহেতু সেইকাৰণে বনাম হাঁহৰ কণী আছে আৰু বাহুবলি আছে প্ৰথমতে কাটি ললো পিয়াজটো প্ৰথমতে এতিয়া নিজৰ কাৰণে মই বনাই লম পাপাই যেহেতু ভিডিঅ'ত ওলাবলৈ অলপ উস্তাদি মাৰি কাম কৰি দেখাইছে আৰু মই ধেমালিহে কৰিছোঁ পাপাই আকৌ খঙে কৰিব সেইকাৰণে পাপাৰো গাটো বেয়া হয় কাৰণে পাপাক মায়ে আশীৰ্বাদ কৰিব গাটো যাতে ভাল হয় মাৰ কাৰণে পাতি দিলোঁ বৰ্তমান এখন কেৰাহী মায়ে জীৱনে বনাই থাকক মোৰ বৰ্তমান বনাই হৈ গ'ল নিজৰটো এতিয়া ভণ্টিলৈ বনাই দিম মই হাঁহৰ কণী যিহেতু মই ভাজি হৈয়ে গ'ল আৰু তাৰপিছত মই খাই লওঁ প্ৰথমতে ভাতটো মাহঁতে পিছত খাব এইখন পাপাৰ পুৰণা এখন চাইকেল আৰু এইখন মোৰ বাইক চবেইটো মোৰ ব্লগত দেখিয়ে থাকে আৰু এয়া আমাৰ দোকানখন বনাই থকা হৈছে বৰ্তমান আৰু এয়া আমাৰ মা ভাগৰ বাগিচা মা যেহেতু বৰ্তমান অসুস্থ সেইকাৰণে বাগিচা এনেই অৱস্থা এনেকাই আছে আৰু এয়া আমাৰ গাঁৱৰ নামঘৰ ভাগ বৰ্তমান আমাৰ বনাই থকা হৈছে আৰু পাপাই কৰা খেতি পাপা চবেই জানে পাপাইটো খেতি কৰেই এয়া আমাৰ পাপাই কৰা খেতি কোমোৰা লাগি আছে বৰ্তমান পটককৈ ভুল এটা হৈ গ'ল মই ডিম খাই দিলোঁ পাহৰিলোঁ কাইলৈ যিহেতু এতিয়া শাওণ মাহ চলি আছে কাইলৈ যিহেতু সোমবাৰ মই যাম বুলি ভাবিছিলোঁ বলবম আৰু ডিমটো খাই দিলোঁ যিহেতু আজি আমি ৰাতিয়ে যাম একো নাই গাটো ধুই দিম ভগৱানে দুখ নধৰিলে হয় আৰু পটককৈ পাহৰি যাই পেলাই ভুল কৰি দিলোঁ আৰু বলবমতনো কি কৰিলোঁগৈ আপোনালোকে পিছৰটো ভিডিঅ'ত চাবলৈ ৰৈ থাকিব দেই বাই বাই